Nomoskar and hello everyone. Swagatam janalu apunaluke hokoloke mur channel Palky's logale. So bhabisu video to arambho koru eta horu porichoy di jate apunaluke muk okoman holo janibo pare. Nomoskar, mor naam Palky bora, moi Biswanath chariali hoy aru Biswanath chariali apunaluke nishchoy chini pai. Bortoman moi class 12 DPS Guwahati puri asu. Yeah, that's it. Iman kone. Aru বহুত excited karon moi finally mor prothom video apunalukor agot dilu. আৰু এটা কাৰণ আছে যোনটো আপোনালোকে থাম্বনেলত চাগে দেখা পাইছে যে মোৰ সপোন পূৰণ হ'ল আৰু সেই সপোনটো হ'ল এইটো কি মই ফাইনেলি মোৰ ইউটিউব চেনেল খুলিলো বহুত আগৰ পৰা ইচ্ছা আছিল খুলিবলৈ কিন্তু পৰা নাছিলো কিবা না কিবা ৰিজন থাকে আৰু ফাইনেলি ভাবিলো কি নাই ৰৈ থাকিলে নহ'ব তো মই খুলি চাওঁ যি হ'ব দেখা যাব বেছি কথাবিলাক লম্বা নকৰো কাইলৈ মই বৰ্তমান গৈ আছো গুৱাহাটীলৈ সো আপোনালোককো মোৰ লগতে বিশ্বনাথ চাৰিআলিৰ পৰা গুৱাহাটীলৈ লৈ যাম আৰু গুৱাহাটীত কি কৰিলো আপোনালোকে সব দেখা পাব অলমোস্ট দেখা পাইছে চাগে থাম্বনেলত সো লাষ্টলৈকে ভিডিঅ'টো চাই যাওক আৰু প্লিজ সাবস্ক্ৰাইব শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব থ্যাংক ইউ সকলোকে গুড মৰ্নিং আৰু অলপ পিছতে আমি আমাৰ জাৰ্নিটো আৰম্ভ কৰিম বৰ্তমান এটা ওলোৱা নাই কাৰণ অকমান দেৰিকে যাম যিহেতু তো ভাবিছো অকন দেৰিকে ওলাও তো একেবাৰে গাড়ীত লগ পাম দিয়ক আপোনালোকক Just like me, to miss a good thing. Another night ruined, I don't even know when we came this way. Now you're acting so different than when back when we had. আৰু তাৰপিছত অলপ পিছতে পুনৰবাৰ জাৰ্নিটো আৰম্ভ কৰিম সো মাজতে অকমান দেখাই গৈছো আৰু ডাইৰেক্টলি আপোনালোকক গুৱাহাটীতে লগ পাম পুনৰবাৰে গুড মৰ্নিং আজি দ্বিতীয় দিন গুৱাহাটীত কালি মই ভালকে ভিডিঅ' বনাব নোৱাৰিলোঁ মই একদম পুৰা ভাগৰি গৈছিলোঁ সেইকাৰণে ভাবিলোঁ কি কাইলৈ দিনটো পাই আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ অলপ সময় বহিছোঁ টিকেট কটা অকণমান দেৰি হ'ব 2 বজাতহে মানে আৰম্ভ হ'ব বোলে আকৌ নাজানো কি কাৰণত চ' গাড়ীতে বহি অকণমান খাই ল'লোঁ বহুত ভোক লাগিল কাৰণ ইয়াৰ পিছতো অকণমান আৰু ক'ৰবাত যোৱা হ'ব ঘৰ যোৱা নহ'ব চাগে মানে য'ত আছিলোঁ সেইকাৰণে খাই লৈছোঁ আৰু তাৰপিছত যাম আমি ৰ'পৱে মোৰ দিন সজাই বেয়া ইবাৰ আহিলোঁ বেয়া হৈ আছিল মেচিন আৰু এইবাৰ আহিলোঁ হ'ল কি অহা যোৱা অনলি 12:30লৈকে হয় চ' আজিও কেঞ্চেল আকৌ কাইলৈ ৰাতিপুৱা 9:30 মানত আহিম চ' আজি যিখিনি কৰিলোঁ আপোনালোকক দেখাম আৰু কাইলৈ একদম উঠাৰ পৰাহে দেখাম মই আপোনাক ঠিক আছে টিকেট ল'লোঁ আৰু ইয়াতে সোমালোঁ আমি আৰু বহুত এক্সাইটেড ভয়ো লাগিছে অলপ কিন্তু বহুত এনজয়ো কৰিম গৈ ঠাইত সবচে মোৰ ভাল লাগিছে যিহেতু বহুত ধুনীয়া বেকগ্ৰাউণ্ড চিনেৰীটো আপোনালোকে চাব পাৰে ৱাও ক'ব পাৰি
ৰ'লো আৰু এতিয়া পুনৰবাবে আমি উভতি যাম আপোনালোককো দেখাই যাম কিন্তু বম 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 মজা লাগিল দেই আহি এতিয়া আহি পালোঁ ট্ৰেণ্ডছত আছোঁ আৰু তাৰপিছত আমি অলপ চলপ পূজা বজাৰ কৰিম আৰু মস্তি কৰিম আৰু চাই যাওক মই আপোনালোকক দেখাই যাম এনজয় কৰক গুৱাহাটীত যি কাম আছিল চব খতম আৰু আজি এতিয়া সন্ধিয়াই হ'ব হ'ল আৰু এতিয়া আমি বিশ্বনাথ চাৰিআলিলৈ মানে ঘূৰি যাম আৰু বহুত এনজয় কৰিলোঁ কিছুমান মুহূৰ্ত আপোনালোকক দেখাব নোৱাৰিলোঁ যিহেতু মই কেপচাৰ কৰিব নোৱাৰিলোঁ চ' কিন্তু বহুত ফান মুমেণ্টছ হ'ল আৰু সেয়াই এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ব্লগ আৰু নতুন ব্লগ দিবলৈ চেষ্টা কৰিম আপোনালোকক আৰু আপোনালোকক খুব যেন মৰম দিয়ক থেংক ইউ